माजबाद सोलोंथायारि फरामनि बानजायनायाव 10 आरो 12 अक्ट'बराव उदालगुरि जिल्लानि गियान भारती पाब्लिक स्कुलाव साननैनि फोरोंथाय एबा मावबादा खुंनाय जादों। तिनिसुकिया हिनजावसा फरायसालिमानि आजिरा मोननाय गोरायुं उत्तम देवरा आरो इंराजि बिफाननि आजिरा मोननाय बिबुंगोरा गणेश बरदलैया फोरोंथाय सामलायो। साननैनि बे मावबादायाव माजबाद आरो माजबाद जातीय बिद्यालयनि इंराजि आयदानि फोरोंगिरिफोरा बाहागो लादोंमोन। माजबादनि जोबनाय हाबाफारियाव माजबादनि समाज सिबियारि कृष्ण कमल शर्मा, माजबादनि मेनेजिं डाइरेक्टर तपन सरकार, माजबाद एडुकेशनेल फरामनि नेहाथारि परेश बर्मन लोगोसे गुबुन गोबां मेलेमजिबि सुबुंफोरा बाहागो लादोंमोन। কি কব স্যার, প্রশিক্ষণ কার্যসূচী দুদিনীয়া কার্যসূচী হাতত লৈছিলে, কি কব? ধন্যবাদ। মই প্ৰথম দিনাই কৈছিলোঁ যে মই এই মাটিৰে ল'ৰা। মাজবাটত মই LP স্কুল হাইস্কুল ইয়াতে পঢ়িছিলোঁ দেউতাৰ কৰ্মসূত্ৰে। বিভিন্ন ঠাইত অসমৰ মই ইংৰাজীৰ প্ৰশিক্ষণ দি থাকোঁ। আজি প্ৰায় কমেও 20 বছৰৰ পৰা, বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, সোণাৰী, চৰাইদেউ আদি জিলাত। ঘটনাক্ৰমে মোৰ বন্ধু, অতি ঘনিষ্ঠ বন্ধু কৃষ্ণ কমল শৰ্মাৰ লগত কথা পাতোঁতে এই কথাটো ওলাল আৰু তেতিয়া এদিন ঠিক কৰা হ'ল যে মাজবাটলৈ কেতিয়াবা আহিম আৰু এই প্ৰশিক্ষণটো দিম। কৃষ্ণ কমল অতি উদ্যোগী মানুহ, গোটেই কামটো সমন্বয় কৰিলে। মোৰ ভাতৃপ্ৰতিম তপন চৰকাৰৰ লগত যোগাযোগ কৰিলে আৰু তপনে গোটেই দায়িত্বটো ল'লে। অনুষ্ঠানটো অতি ভালকৈ হৈ গ'ল আৰু মই অতি পদ্ধতিগতভাৱে, যিটো আমি ইংৰাজীত কওঁ ছিষ্টেমেটিকেলি, ইংৰাজী উচ্চাৰণ যিটো আমি কওঁ ফনেটিক্স এণ্ড ফন'লজি, কি ধৰণে শিকাব লাগে ছাত্ৰ ছাত্ৰীক, নিজে কি ধৰণে শিকিব লাগে, এই গোটেই কথাখিনি আমি কৰ্মশালাৰ আকাৰত ৰূপ দিলোঁ। মানে থিয়ৰিটিকেল কথাবিলাক হ'ল আৰু প্ৰেক্টিকেল কথাবিলাকো হ'ল। আৰু মই আশা কৰিছোঁ যে মাজবাটৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, বৃহত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই প্ৰশিক্ষণে এটা নতুন যুগৰ সূচনা কৰিব। ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা কেনেকুৱা পালে? ইমান সুন্দৰ অভিজ্ঞতা মোৰ বৰ কম ঠাইতে হৈছে। তেওঁলোক ইমান আগ্ৰহী, মানে মোৰ এনেকুৱা লাগিছিল যেন আৰু এমাহমান মই শিকালোহেঁতেন, এই ধৰণৰ মানে অভিজ্ঞতা। আগলৈ এনেকুৱা প্ৰশিক্ষণ আপুনি দি দিয়ে? মই দি থাকিম নিশ্চয়কৈ। আয়োজন কৰাটোৱে কথা। আৰু মই 500 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ এওঁলোকক শিকাবৰ কাৰণে। প্ৰথমে আটাইলৈ নমস্কাৰ জনাইছোঁ। মাজবাট এডুকেশ্যনেল ফৰামৰ উদ্যোগত আৰু জ্ঞান ভাৰতী পাব্লিক স্কুল মাজবাটৰ সৌজন্যত আমি দুদিনীয়াকৈ ইংৰাজী বিষয় শিক্ষকৰ প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰিছোঁ। আৰু এই কৰ্মশালাটোৰ আয়োজনৰ গুৰিতে মই নাম ল'ব লাগিব আমাৰ সন্মানীয় এই অনুষ্ঠানটোৰ কোঅৰ্ডিনেটৰ কৃষ্ণ কমল শৰ্মাদেৱ। আৰু লগতে গোটেই অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে আগবঢ়াই নিয়াত মই বিশেষভাৱে নাম ল'ব লাগিব জ্ঞান ভাৰতী পাব্লিক স্কুলৰ পৰিচালক সঞ্চালক সন্মানীয় শ্ৰীযুত তপন চৰকাৰদেৱ। তেখেত আমাৰ অনুষ্ঠানটোৰ সভাপতি হয়। আৰু প্ৰশিক্ষণটো দিবৰ কাৰণে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তিনিচুকীয়া জিলাৰ পৰা ওদালগুৰি জিলাৰ মাজবাটলৈ আহি দুদিনীয়াকৈ ইয়াত থাকি প্ৰশিক্ষণ দিয়া আমাৰ সন্মানীয় শ্ৰীযুত উত্তম দুৱাৰা ছাৰক আমি অনুষ্ঠানটোৰ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ যে প্ৰথমবাৰৰ বাবে আমি মাজবাট জাতীয় বিদ্যালয় আৰু জ্ঞান ভাৰতী পাব্লিক স্কুলৰ এই দুখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ইয়াত প্ৰশিক্ষণ ল'লে আৰু অনাগত দিনত আৰু আমি তেনেকৈ কাৰ্যসূচী আগবঢ়াই নি এটা হেৰি কৰিম বুলি আমি চিন্তা কৰিছোঁ। ধন্যবাদ। আজি প্ৰশিক্ষণৰ সমাপ্ত কাৰ্যসূচী, দুদিনীয়া কাৰ্যসূচীৰ আজি সমাপ্ত কাৰ্যসূচী আছিলে। আমি যোৱা 17 ছেপ্টেম্বৰত মাজবাট এডুকেশ্যনেল ফৰাম বুলি এখন অনুষ্ঠান আমি খুলিছিলোঁ। আৰু এই অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ যাতে শিক্ষাত গুণগত মান উন্নত হয়, তাৰে চিন্তা চৰ্চা আগত ৰাখি আমি এখন কমিটি গঠন কৰিলোঁ। আৰু এই কমিটিখনৰ আজি এইটো আমাৰ আছিলে প্ৰথম পদক্ষেপ। আৰু এই পদক্ষেপত দুদিনীয়া কাৰ্যসূচীৰ আজি সমাপন কাৰ্যসূচী আমি সুদূৰ তিনিচুকীয়াৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ সন্মানীয় উত্তম দুৱাৰা ছাৰদেৱক। আৰু তেওঁৰ উদ্যোগত আজি যোৱাকালিৰ পৰাই দুদিনীয়া কাৰ্যসূচীৰে খুব ভালকৈ হৈ গ'ল। প্ৰনাউন্সিয়েশ্যনৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু তেওঁ খুব ভালকৈ নিয়াৰিকাকৈ শিকাইছে। আশা কৰিছোঁ মই তেওঁৰ এই শিক্ষণে আমাক যথেষ্ট উপকৃত কৰিব। আৰু আগলৈ আমি আশা ৰাখিছোঁ তেওঁ আমাৰ ইয়াত আহি আৰু কিছু আমাক সমল দি থৈ যাব। ধন্যবাদ। अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै के गयारि अट'मबाइल्स बेखेवदों।
गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी हुंडाई मारुति कारफोरनि रिपेयारिं वाशिं नांगौ रोखोमनि खालार होनाय जायो लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।